আজি মই আলুৰ মঞ্চুৰিয়ান বনাম। তাৰ বাবে দুটা মজলীয়া সাইজৰ আলু এইদৰে সিজাই লৈছো। অকণমান আদা কাটি লৈছো মিহিকে, এয়া নহৰু 3 ফুটা কাটি লৈছো, পিয়াজ আৰু এয়া জলকীয়া, এটা কেপচিকাম আৰু এটা পিয়াজ, কৰ্ণফ্লোৰ, সয় সস আৰু টমেটো সস। প্ৰথমে মই সিজাই লোৱা আলুখিনি এইদৰে বাতিটোত দি দিম আৰু আন্দাজমতে নিমখ দি আৰু কাটি লোৱা পিয়াজ, জলকীয়া এতিয়া গোটেইখিনি মই ভালদৰে সানি ল'ম। এই গোটেইখিনি ভালদৰে সানি লোৱাৰ পিছত আলুখনা বনালে যিদৰে আমি লাৰু বনাওঁ ঠিক তাতকৈ সৰু সৰু বল আকাৰত মই বনাই ল'ম। এই আটাইখিনি লাৰু বনাই হোৱাৰ পিছত হাতত অকণমান তেল সানি লৈ লাৰুকেইটা গোল গোল কৰি যাম। এতিয়া বাতিটোত 2 চামুচ কৰ্ণফ্লোৰ ল'ম। বনাই থোৱা লাৰুকেইটাত এতিয়া ভালদৰে কৰ্ণফ্লোৰত লগাই ল'ম। কৰ্ণফ্লোৰ অকণমান কম হৈছিল, মই ওপৰত আকৌ দি দিছোঁ। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হয় মানে মই পিঁয়াজটো এনেধৰণে কাটি ল'ম। ঠিক একেধৰণে মই কেপচিকামটোও কাটি ল'ম। পিঁয়াজ আৰু কেপচিকাম কটা হয় মানে মোৰ কেৰাহীখন গৰম হ'ল। মই এতিয়া অকণমান মিঠাতেল দি তাত বনাই থোৱা লাৰুকেইটা ভাজি ল'ম। কেৰাহীখন মই অকণমান লৰাই দিছোঁ যাতে তেলখিনি গোটেইকেইটা লাৰুতে লাগে, কাৰণ মই তেল কমাই ব্যৱহাৰ কৰিছোঁ। এটা পিঠি ৰঙচুৱা হোৱাৰ পিছত এইদৰে মই লুটিয়াই দিছোঁ আৰু ভালদৰে ভজা হোৱাৰ পিছত মই তেলৰ পৰা বলখিনি উঠাই থ'ম। এতিয়া কেৰাহীখনত মই অকণমান ৰিফাইন দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত কাটি থোৱা জলকীয়া, আদা আৰু নহৰুখিনি দি ভালদৰে ভাজি ল'ম। ভালদৰে ভজা হোৱাৰ পিছত তাত মই কেপচিকামখিনি আৰু পিঁয়াজখিনি দি দিম আৰু সেইখিনিও ভালদৰে ভাজি ল'ম। এতিয়া আন্দাজমতে অকণমান নিমখ দি মই আকৌ এবাৰ ভালদৰে ভাজি ল'ম। ভালদৰে ভাজিবলৈ মই অকণমান ঢাকনখন ব্যৱহাৰ কৰিছোঁ। আটাইখিনি ভালদৰে ভাজি হৈছে যদিও আৰু অকণমান সিজিবৰ কাৰণে মই পুনৰ ঢাকনখন দি দিম। গোটেইখিনি বস্তু সিজি আহিছে। ইয়াত এতিয়া মই এচামুচ টমেটো চচ, এচামুচ সয়া সচ, এতিয়া আটাইখিনি বস্তু মই ভালদৰে মিহলাই ল'ম। ইয়াত দিছোঁ অকণমান ৰঙা জলকীয়াৰ গুড়ি, পুনৰ ভাজিছোঁ। এতিয়া যিটো বাতিত মই আলুৰ বলকেইটা কৰিছিলোঁ তাত কৰ্ণফ্লোৰ আছিলেই, মই তাত এবাটি পানী দি ভালদৰে বাতিটো আখলি লৈছোঁ আৰু সেইখিনি পানী মই এতিয়া ভাজি লোৱা চব্জিখিনিত ঢালি দিম। এতিয়া আটাইখিনি বস্তু মই ভালদৰে মিহলাই গৰম হ'বলৈ দিম আৰু এয়া গৰম হোৱাৰ পিছত মই তাত বনাই থোৱা লাৰুকেইটা ঢালি দিম। এয়া আমাৰ আলু মঞ্চুৰিয়ান ৰেডি হৈ গ'ল।